ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰো আপোনালোক সকলো ভালে আছে। দেখিছে নহয়, আজি এই ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ আপোনালোক সকলোকে মই আজি ধুনীয়া জেগা এটুকুৰালৈ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কাটি নিদিব দেই। ইমান ধুনীয়া, আপোনালোকক যে কৈছিলোঁ ধুনীয়া জেগাটুকুৰা এইটোকে। গোটেই বিল আছে, বিল একদম হাঁহ চৰি আছে, সৰিয়হ খেতি আৰু ঢেৰ খেতি কৰি থৈছে মানুহবোৰে। এতিয়া আমি আহিছোঁহে, আপোনালোকক প্ৰথম আৰম্ভণিটুকুৰা দেখাইছোঁ। তাৰমানে সোমাই পেলাই এয়া গোটেই বাঁহৰ দলং আছে, বিলখন পাৰ হৈ এতিয়া নিশ্চয় ধুনীয়া ফুল ফুলি আছে, ফুল একদম গোটেই সৰিয়হ একদম দেখিছে নহয় ৰাস্তাটো দেই। আমি সোমাইছোঁ আৰু দেখাম আপোনালোকক, আপোনালোকে চাই থাকক। এয়া বিলখন, এইখন আমি দলঙত এতিয়া আহি আছোঁ। ভয়ে ভয়ে আহিছোঁ আৰু দেই, কোনোদিনে দলঙত উঠা নাই এনেকুৱা। দেখিছে নহয়, জুম কৰি দেখাইছোঁ। বাও আবকে ইমান মাত মাতিছে একদম বিলখন। একদম পিকনিকৰ কাৰণে বহুত ধুনীয়া ঠাই এটুকুৰা। দেখিছে নহয়, ইমান ভাল লাগিছে। ৱাও, এয়া চাওক দলংখন। আহিছোঁ ওলাই, একদম ইমান ধুনীয়া এটা পৰিৱেশ, পিকনিক খোৱাৰ কাৰণে একদম বেষ্ট পৰিৱেশ আৰু গাঁৱলীয়া ধুনীয়া পৰিৱেশ এটালৈ আপোনালোকক দেখাইছোঁ। দেখিছে নহয়, ভাল লাগিছেনে? কমেণ্ট বক্সত জনাব নাপাহৰিব, আৰু দেখাই থাকিম, আপোনালোকে চাই থাকক। ইমান ধুনীয়া গাঁৱলীয়া এটা পৰিৱেশ, সৰিয়হবোৰ চাওক আৰু বিলখন, আৰু আমি পাৰ হৈ অহা দলংখন, সেইখন দেখিছে নহয়, বহুত দীঘল দলংখন। সেয়া চাওক গোটেই সৰিয়হ হাঁহ, ইমান ধুনীয়া এটা পৰিৱেশ। আজি মই প্ৰথমবাৰ আহিছোঁ এই জেগাটুকুৰালৈ। ফুল, বহুত ধুনীয়া জেগা। আপোনালোকে পিকনিকৰ বাবে আহিব পাৰে, কোনোবা যদি আহিব বিচাৰে। দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া, একদম পিকনিকৰ কাৰণে বেষ্ট পৰিৱেশ। একদম কাষত নৈখনো আছে, দেখিছে নহয়, আৰু সেইফালে নৈখনৰ ইপাৰেও একদম গোটেই সৰিয়হ। এই যেন মানুহ এটা নাৱত উঠি আহি আছে। দেখিছেনে, আমি গৈ ওচৰলৈ গৈ আপোনালোকক দেখাই আছোঁ। খেতি কৰি থৈছে ধুনীয়াকৈ, কবি কৰি থৈছে, সৰিয়হ, ধনিয়া, চব খেতি আছে। ইমান ধুনীয়া লাগিছে। ঘৰখন মাজতে ঘৰবোৰো আছে। পৰিৱেশটো আপোনালোকক যে দেখাম বুলি কৈছিলে, ধুনীয়া পৰিৱেশটো এইটোৱে। দেখিছে নহয়, আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন। দেখিছে নাই, মূলা, কবি, সৰিয়হ, ধুনীয়া। আৰু জানুৱাৰী বুলি ক'তো অহাই নহ'ল, সেইকাৰণে আমি এই তিনিজনী আহিলোঁ ফুৰিবলৈ। অকণমান বোলো ফুৰি আহোঁগৈ আৰু জেগাবোৰ চাওঁ, আপোনালোককো দেখাওঁ কেনেকুৱা। ইমান ভবা নাছিলোঁ যে ইমান ধুনীয়া হ'ব বুলি। জেগাটুকুৰা বহুতেই ধুনীয়া। সিহঁতক সোধোচোন সিহঁতি কেনেকুৱা পাইছে। সিহঁতি বা আগতে অহা, মইহে প্ৰথম অহা। আপোনালোকক দেখাবৰ কাৰণে মই আহিছোঁ। ৰ'দে একেবাৰে চকু জুইতে ধৰিছে। সিহঁতক সোধোচোন সিহঁতি কেনেকুৱা পালে। দুজনীয়ে, এজনীয়ে চাইছে নৈলে, এজনীয়ে চাইছে ফুললে, এজনীয়ে খুব ফুল গোন্ধিছে। ভণ্টিয়ে কেনেকুৱা পাইছে জেগাটুকুৰা কচোন? বহুত ধুনীয়া লাগিছে জেগা। মোৰ ঘৰলৈ যাবলৈ মন যোৱা নাই। অঁ, নাই যোৱা, থাকি ল ইয়াতে, কেম্প বনাই সেইখিনিতে একদম কেম্প বনাই থাকি ল। পানীও পাবি, পাচলিও পাবি। আৰু এজনীয়ে বেয়াই পাইছে নেকি জেগাটুকুৰা, একোৱে কোৱা নাই। বহুত ভাল লাগিছে, আপোনালোকেও আহিব। আপোনালোকেও মানে ফিলিংটো হ'ব, আমাৰ ফিলিং হৈছে। সেইটো হয় বাৰু দেই, আহিলেহে গম পাব কেনেকুৱা অনুভৱ হয়, কি কথা কিনো। আপোনালোকে আহিলেহে চবেই গম পাব এই পৰিৱেশটো কিমান ধুনীয়া। আপোনালোকে আহিলে দেখিলে, নিজৰ চকুৱে দেখিলেহে। অঁ, আহিব, কেলৈ নাহিব ন? নাহিলেও এই ভিডিঅ'টো চাই আৰু অনুভৱটো ল'ব, নহয় জানো? হয়। আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে পৰিৱেশটো চাই কেনেকুৱানো পালে জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ। বাই বাই।